Well, এতিয়া মই এই কোৰ্সটোৰ প্ৰসেসটো কওঁ লাইক এই কোৰ্সটো কেনেকৈ কন্টিনিউ হ'ব মই ফাৰ্স্ট ভিডিওটোতে অলৰেডি কৈছিলো যে বেসিক কিছুমান কথা যিবিলাক হয়তো আমি জানিব পাৰো বা তথাপি মই ক্লিয়াৰিফাই কৰিব কাৰণে কথাখিনি কৈ গৈছো সো ভিডিও এটাও স্কিপ নকৰিবা বা অলপমানে ভিডিওটো স্কিপ নকৰিবা তেনেকৈ যাবা ওকে এই কোৰ্সটো প্ৰসেস হোৱা কোৰ্সটোত মই মেইনলি আই বিলিভ মই 6টা মান ডিজাইন কৰিছো 5টা নে 6টা মেইনলি ইনকামৰ মোটামোটা ৰাস্তা মই ডিজাইন কৰিছো তো তাত মই এক্সপ্লেনেশ্যন কৰি গৈছো ঠিক আছে তো তাত প্ৰত্যেকটো বিষয় যদি মই প্ৰ্যাকটিক্যালি কৰি দেখাও দেন হেতু মানে লাইক এই কোৰ্সটো একদম প্ৰায় 20-25 ঘণ্টা দীঘল হৈ যাব তো হেতু মোৰো বনোৱাৰ কাৰণে অলপ বেছি মানে দীঘলীয়া প্ৰসেস হৈ যায় আৰু হয়তো সব মানুহে চাই ভালো নাপাব পাৰে ঠিক আছে তো মই কি কৰিছো কোৰ যিখিনি কথা থাকে মেইন যিখিনি কথা থাকে সেই কথাখিনি মই শেয়াৰ কৰিছো আৰু মই যিকিটা ওয়ে মই ডিসকাস কৰিছো সেই ওয়ে গিটা মই ডিটেইলছত বুজাব ট্ৰাই কৰিছো তাৰ পিছত যোনটো ৰাস্তা পছন্দ হয় লাইক মই এটোৰ থৰি ইনকাম কৰিম পাৰি বুলি মোৰ নিজৰ ওপৰত বিলিভ আছে বা মই এটলিষ্ট ট্ৰাই কৰি চাব পাৰো তেতিয়া আমাক জাস্ট জনালে হ'ল যে লাইক এটো ৰাস্তাত মই যেতিয়া পইণ্টগিটা ডিসকাস কৰিম তেতিয়া অবভিয়াসলি গম পাই যাবা যে এটো ৰাস্তাত লাইক এফিলিয়েটৰ ক্ষেত্ৰত হওক বা লিংক শৰ্ট কৰাৰ ক্ষেত্ৰত হওক বা ভিডিওগ্ৰাফিৰ ক্ষেত্ৰত হওক এটো ৰাস্তাত মই ইন্টাৰেষ্টেড আছো বা এটো ৰাস্তাত মই ট্ৰাই কৰি চাব পাৰো দেন আমি পাৰ্সোনালি ওয়াৰ্কশ্বপৰ থৰি ওয়েবিনাৰৰ থৰি পাৰ্সোনালি আমি গাইড কৰিম ওকে এনেকুৱা ফেসিলিটি কোনোই নিদিয়ে বেলেগ অনলাইন কোৰ্স ললেও কোৰ্সটো লৈছা পিছলে হয়তো ফিডবেকৰ কাৰণে বা কিবা এটা ইমেইলৰ থ্ৰু বা তেনেকুৱা সাৰ্ভিস দিবাত আমি পাৰ্সোনালি গাইড কৰিম এটো গ্যাৰান্টি আছে ওকে সো যিকিটা মই টপিক ডিসকাস কৰিছো এই টপিক গিটা ভালকে বুজিবা বুজিলৈ মাল্টিপল টপিকও সিলেক্ট কৰিবা মানে তাত কোনো কথা নাই বাট কথাটো হৈছে যে লাইক মই এটো ৰাস্তা মোৰ কাৰণে ভাল হ'ব বা এটো মই ট্ৰাই কৰি চাব বিচাৰো দেন ভালকে ভাবি চিন্তি ধুনিয়াকে এটা ডিসিশন লোৱাটো আমি হেল্প কৰাত আছো ঠিক আছে ডিসিশনলে আমাৰ লগত ডিসকাস কৰিবা আমি স্টেপ বাই স্টেপ ওকে ভিডিও কলৰ থ্ৰুদি হওক স্কাইপৰ থ্ৰুদি হওক বা জুমৰ থ্ৰুদি হওক যেনেকৈ হওক স্টেপ বাই স্টেপ আমি গাইড কৰিম ফুল গাইড কৰিম ঠিক আছে যেতিয়ালে আনটিল মানে সাকসেস নহলে আমি ফুল গাইড কৰিম তাত কোনো সন্দেহ কৰিব নালাগে মই অলৰেডি কৈছো যে ইউ ক্যান ট্ৰাষ্ট আস ব্লাইন্ডলি ওকে 100% ট্ৰাষ্ট আছে তো আমি তেনেকৈ ডিসকাস কৰিছো জাস্ট কোৰ ফাংচনখিনি মেইন বুজাব ট্ৰাই কৰিছো দেন আমি কি কৰিম জাস্ট আমাৰ লগত কন্টিনিউ কৰি গলা হল ঠিক আছে তো তেনেকৈ কোৰ্সৰ প্ৰসেসটো কৰিছো কাৰণ প্ৰত্যেকটো ডিটেইলছত কৰিবলৈ প্ৰ্যাকটিক্যালি দেখাবলৈ কোৰ্সটো বহুত দীঘল হ'ব আৰু বহুত মানুহে হেতু পছন্দ নকৰিব পাৰে দ্যাট মিন্স কি আমনি লাগি যাব পাৰে ঠিক আছে হেতু কাৰণে তো কোনো অসুবিধা নাই ওয়েবিনাৰ থ্ৰুদি হওক ওয়াৰ্কশ্বপৰ থ্ৰুদি হওক আমি সদায় এভেইলেবল আছো ঠিক আছে তো আমি কোৰ্সৰ প্ৰসেসটো যেতিয়া গম পাই গৈছা তে নেক্সট ভিডিওলৈ আমি কন্টিনিউ কৰো ওকে